নমস্কাৰ অসমীয়া ছোৱালী মিতালী ডেকা চেনেলটোলৈ আপোনালোকক স্বাগতম আৰু সকলোৰে খবৰ যাতে ভাল হয় তাকে আশা কৰিছো আৰু আজি এটা নতুনকৈ ব্লগ বনাম বুলি ভাবিছো আৰু আজি এঠাই যাম আৰু আপোনালোকক দেখাই যাই থাকিম ক'ত যাওঁ কি কৰো আৰু সেইদিনাৰটো ভিডিওটো বহুত সৰু হৈ গ'ল কি যি কৰিম বুলি ভাবিছিলো মানে যত যি দেখাম বুলি ভাবিছিলো যত গৈছিলো দেখাব নোৱাৰিলো আজি চেষ্টা কৰিম ক'ত যাওঁ কি কৰো আৰু ঠিক আছে আৰম্ভ কৰি দিম এতিয়া আমি যাবলৈ ওলাইছো যত যাম বুলি ভাবিছিলো এতিয়া যাই আছো আৰু ঘৰৰ পৰা ওলাব ওলাইছো আৰু মাস্কখন পিন্ধা নাই পিন্ধি লম এতিয়া চাই থাকক নহলে আপোনালোকে ক'ত যাওঁ কি কৰো হাই গাইস মই আহি পালো আৰু মই যে কৈছিলো কৰবাত আহিম বুলি মই বৰমাহঁতৰ ঘৰত আহিছো ৰাণীত আৰু দেখাই আছো মানে কি কৰো ইয়াত কি কৰিব আহিছো চাই থাকক এক নিব আহিছো আজি আমাৰ ঘৰত যাব আজি লাজ দেখো নমস্কাৰ মোৰ এইটো বাইদেউ হয় মই আজি ইহঁতৰ ঘৰত যাম মোক নিবলৈ আহিছে আৰু তাত বহুত এনজয় কৰিম আপোনালোকে চাই থাকক আপোনালোকে এনজয় কৰি থাকিব আমাৰ কাহিনীবোৰ সৰু সুৰা কাহিনীবোৰ চাই আমি কি কৰোঁ ক'ত যাওঁ এই লগত যাই আমাৰ তাত যাৰ পিছত আৰু ইহঁতৰ তাত আহিছোঁ অলপ চাওঁ আৰু বহুত দিন অহা নাই আপোনালোকেও চাই থাকক চাওক কি দেখাব লৈছোঁ এইখন হ'ল গৰু গাড়ী আৰু আমাৰ বৰদেউতাহঁতৰ গৰু গাড়ী আছে তাকে দেখাবলৈ ওলাইছোঁ কাৰণ বহুতো আজিকালি দেখা নাপায় এইটো বস্তু সেইকাৰণে প্ৰায় চাবৰ ইচ্ছা যায় তাকে মই দেখাই আছোঁ আপোনালোকক চাই থাকক মই ভালদৰে দেখাই আছোঁ দেই এইটো চাওক গৰু গাড়ী কিবা কিবি বস্তু আছে আৰু সিহঁতে আজিকালি ইমান ব্যৱহাৰ নকৰে কাৰণে বস্তু থৈ দিছে উঠাই থৈ দিছে তথাপিতো আপোনালোকক দেখাইছোঁ আৰু চাওক ভাল লাগিব চাই আমি এতিয়া যাব ওলালোঁ আৰু যাই আছোঁ এতিয়া কেমেৰাটো ফালে চাব দি বেলেগ ফালে চাব যায় আৰু এতিয়া যাই আছোঁ সিহঁতৰ ৰাস্তা পালোঁ আৰু ঘৰত যাই কথা পাতিম এতিয়াতো গাড়ীততো কিনো ভিডিঅ' কৰিম কিবা দেখাব আহোঁতে হাতী দেখিলোঁ মঙৰাত আমি এতিয়া আহি পালোঁ ঘৰ গাড়ীত ভিডিঅ' কৰা নহ'ল মানে বহুত মানুহ না আৰু বহুত গৰম তাৰ কাৰণে আহি পাই ভিডিঅ' কৰিলোঁ আপোনালোকক ক'লোঁ আৰু পিছত এতিয়া আহি ঘৰত আহি অলপ ফ্ৰেছ হৈ লওঁ তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ দেই হাই আমি এতিয়া ফ্ৰেছ হৈ অলপ ফুৰি মেলি ফুৰিবলৈ আহিছোঁ আপোনালোকেও চাই থাকক এতিয়া গধূলি 7টা বাজিল আৰু এতিয়া আমি চাহ পানী খালোঁ চাহ পানী খাই পেলাই অলপ বহি আছোঁ আমি গোটেইকেইটাই আৰু মাইনা বহুত দিনৰ মূৰত আহিছে না তাইৰ লগত অলপ সময় কথা পাতিলোঁ ভিডিঅ' কৰিব নোৱাৰিলোঁ তেনেকৈ এতিয়া ভাত পানী বনাওঁ আৰু আজি এইখিনিয়ে ভিডিঅ' আছিল আৰু কালি এটা ভিডিঅ' আহিব আপোনালোকে চাব বুলি আশা কৰিছোঁ আৰু আজি ভিডিঅ'টো চাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব